আসসালামু আলাইকুম গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সবে ভালে আছে। আমি আল্লাহৰ ৰহমতে সবে ভালে আছোঁ। গাইজ আজি আমি ডাঙৰ বৰ মাৰ ঘৰলৈ গৈ আছোঁ। আপোনালোক চাই থাকক, আমি যাই থাকোঁ। তাতে আমাক দাৱত দিছে, আজি দাৱত খাবলৈ গৈ আছোঁ। আমি সবেই যাম। এয়া ডাঙৰ বৌ আগতো গুচি গৈছে। এয়া বা ৰেডি হৈছে, নিশু ৰেডি হৈছে, আৰু আমাৰ চিল্লাৰ পাৰ্টিবিলাক সব স্কুলত। সিহঁতে তাৰ পৰা ওচৰতে হয়, তাতে যাব। তাৰ পৰা আমি স্কুলৰ পৰা আনিম। আহক আৰু দেখাওঁ। ৰেডি হৈছে তুমি? ক'ত যাবা নানু? এয়া সৰু বৌ ৰেডি হৈছে। হাই বলক, তেতিয়াহ'লে আমি যাই থাকোঁ। মাও যাব, অলপ দেৰিকৈ যাব, গা চা ধুই যাব। যিহেতু আমাৰ ওচৰতে হয়, সেইকাৰণে আমি অলপ সোনকালে যাওঁ। আৰু ল'ৰা ছোৱালীবিলাক 12টাত স্কুল ছুটি দিব, সিহঁতকো আনিব লাগিব। এয়া আমি ওলালোঁ। আৰমান হাই। এয়া পিলপিলিত বহিলোঁ। বন্ধ কি কি ল'বি? এইফালে এইফালে আমি কিবা কিবি ল'ব আহিছোঁ। চোৱা, এইফালে চোৱা, কিবা কিবি ল'ব আহিছোঁ। হৈছে, হৈ গ'ল, যাওঁ। মিঠাই চিঠাই লোৱা হৈ গ'ল। এতিয়া আমি ল'ম কোল্ড ড্ৰিংক। এয়া আমি দুটা মাজা লৈ আছোঁ। কিমান? আচ্ছা 90 টাকা আর 5 টাকা 95 টাকা। আয়াত গাইছ, এয়া আমি আহি পালোঁ। এয়া বৌ আহি কামত লাগি গৈছে আগতে। ইফালে চিকেন, এয়া পোলাও, পনীৰ, বেঙেনা ফ্ৰাই। এইবিলাক আহি কাপোৰ চাপোৰ খুলিছে। ঐ এইফালে চোৱা। বাই নামান নাহিদ ৰহমান। হাই 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 বুলি ক, হাই বুলি ক জুৰে। ইফালে চাই আমি এয়া বহি আছোঁ। আহি পেলাই ইয়াল্লা কি 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 চা খুলিব পৰা নাই। এতিয়া আমাক জিলেবি, মিঠাই আৰু কোল্ড ড্ৰিংক খাবলৈ দিছে, আমি খাওঁ। আমি খাম। ঠাণ্ডা বাবু, ঠাণ্ডা। ঠাণ্ডা এইটো ইহঁতৰ আগফালৰ ৰুমটো। এয়া পঢ়া ৰুম। এয়া এইটো মাহীহঁতৰ ৰুম। এয়া সিহঁতৰ বহি খেলি আছে, চাবই পাৰিছে। এয়া মোৰ ডাঙৰ ককাইটিৰ খুলখালি। আৰু দুজনী আছে, কেমেৰাৰ আগত নাহে। পান খাই আছে, চাইছে নে? এয়া সৰু বৌ। এই আমাৰ চিলাৰ পাৰ্টিবিলাক খাবলৈ বহিছে। এইটো জুমু, আয়াত
নমন এইফালে লামিয়া বহিছে এয়া বা খাবলৈ বহিছে চাইছেনে কিমান চালাক আগতে বহি গৈছে হা পিঁয়াজ ঠিক আছে সিহঁতে খাই লওক আমিও খাম অলপ পাছতকৈ এতিয়া আমি খাম ইফালে সৰু ককাইটি আৰু বৌ বহিছে এইটো মোৰ থালি এতিয়া মই খাম আপোনালোক চাই থাকক এতিয়া খাওঁ এয়া মোৰ খোৱা হৈ গ'ল এয়া ডাঙৰ ককাইটিয়ে নিজৰ ল'ৰাটোক স্কুলৰ পৰা আনিলে এয়া ককাইটিয়ে খাই আছে গাইছে এয়া মোৰ মা আৰু মাহী একেলগে বহি আছে আৰু ইফালে আমি ভাত চাত খাই অলপ ৰেষ্ট লৈ আছোঁ কাপোৰে পেলাই দিলে খাব যোৱা আচ্ছা লাগে যোৱা ভালো যাব ভালো যাব এয়া মহা আহিছে এতিয়া আমি খাম ক'ল্ড ড্ৰিংক আহক আমি ক'ল্ড ড্ৰিংক খাওঁ কি খাইছা গাইছ এতিয়া আমি চাহ খাম এয়া সমীৰ এতিয়া চাহ খাওঁ আপোনালোকে চাই থাকক এয়া পনীৰ দি ঘুগনি বনাইছে ইফালে মিঠাই চাহটো কিন্তু দিয়া নাই দিব চাহটো খাই আমি ঘৰলৈ যামগৈ আপোনালোক চাই থাকক গাইজ খোৱা বোৱা হৈ গ'ল এতিয়া আমি ঘৰলৈ যামগৈ আপোনালোক চাই থাকক আমি যাই থাকোঁ এয়া আমাৰ চিল্লাৰ পাৰ্টিবিলাক ৰেডি হৈ গৈছে বাবা দিয়া আহা বাবাই দিয়া আজি মোৰ ব্লগছটো ইয়াতে শেষ কৰিলোঁ তেতিয়াহ'লে আপোনালোক যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব যদি ভিডিঅ'টো ভাল লাগে তো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ জৰুৰ কৰিব আৰু কমেণ্ট কৰি ক'ব ভিডিঅ'টো ভাল লাগিছে নে বেয়া আপোনালোকৰ মোৰ আমাৰ চেনেলটো কেনেকুৱা লাগিল যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব বাই বাই